নমস্কাৰ মই অংশুমিতা আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভাল মই আপোনালোকৰ আগত আপোনালোকে ভুগি থকা এক সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল পায় তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আজিকালি এটা সাধাৰণ সমস্যা হ'ল চুলি সৰা সমস্যা চুলি সৰাই নহয় অকল উফি হোৱা চুলিৰ আগ ফটা চুলিৰ উজ্জ্বলতা হ্ৰাস পোৱা এনে ধৰণে বহুত সমস্যাত ভুগি থাকে আপোনালোক নহয়নে আৰু এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ মানে পৰিত্ৰাণ সম্পূৰ্ণকৈ নহলেও অলপ হলেও পৰিত্ৰাণ পাবলৈ মই আজি আপোনালোকৰ আগত কেইটামান উপায় কম মান সময়ত খুব কম বয়সৰ লোকৰ পৰা বয়সীয়াল লোকলৈকে চুলিৰ কিবা নহয় কিবা এটা সমস্যাত ভুগিয়েই আছে নহয়নে প্ৰাচীন কালত বহুতো বনৌষধি ব্যৱহাৰ কৰি মানুহে মানে চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰিছিল ঘৰতে চুলিৰ যতনৰ বাবে জেতুকা বা হেনা ব্যৱহাৰ কৰিব পাৰো জেতুকা বা হেনা ব্যৱহাৰ কৰিলে চুলিৰ এটা সুন্দৰ কফি ৰং পায় আৰু চুলিৰ উজ্জ্বলতাও বৃদ্ধি হয় জেতুকা সানিলে আপোনালোক চুলিৰ উফিৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰে চুলি গুৰি মজবুতো কৰে দেই সেইবাবে আপোনালোকে মানে মাহেকত এবাৰ হলেও জেতুকা লগাই চুলিখিনি ভাল কৰাত মানে ট্ৰাই কৰিব পাৰে আপোনালোকে মই কিন্তু জেতুকা ট্ৰাই কৰিছো খুব ধুনীয়া ৰিজাল্ট পাওঁ মই যোনদিনা জেতুকা লগাও সেইদিনা আপোনালোকক নিশ্চয় ভিডিঅ' কৰি মই দেখাওঁ চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ আমলখিও ব্যৱহাৰ কৰিব পাৰে আমলখিয়ে চুলিৰ গুৰি মজবুত কৰে আৰু চুলিৰ উজ্জ্বলতাও বৃদ্ধি হয় আমলখি সানিলে আমলখি কেনেকৈ ব্যৱহাৰ কৰিব জানেনে হয়তো সকলোৱে জানে কিন্তু কিছুমানে হয়তো নাজানিবও পাৰে সেইবাবে মই কৈ দিছোঁ আমলখিটো আপোনালোকে পাৰি আনি ধুনীয়াকৈ ধুই ল'ব তাৰপিছত আপোনালোকে আমলখিটো শুকুৱাই থ'ব শুকুৱাই থোৱাৰ পিছত গুৰি কৰি ল'ব আমলখিটো তাৰপিছত আপোনালোকে নাৰিকল তেলৰ লগত মিহলাই আপোনালোকে এই আমলখিটো সানিব পাৰে প্ৰথমে আপোনালোকে নাৰিকল তেলখিনি কুহুমীয়া কৰি ল'ব কুহুমীয়া কৰাৰ পিছত আপোনালোকে তাত সেই আমলখিৰ গুৰিখিনি দি দিব তাৰপিছত আপোনালোকে মূৰত ধুনীয়াকৈ সানি গুৰিখিনি এনেকৈ মালিচ কৰি দিব চুলিৰ গুৰিটো মালিচ কৰাৰ পিছত আধা ঘণ্টাৰ বাবে এনেকৈ ৰাখি দিব তাৰপিছত মূৰটো আপোনালোকে ধুই দিব তাৰপিছত আপোনালোকে চাবচোন শুকুৱাৰ পিছত কি চাইনি হ'ব মানে চুলিখিনি আৰু খুব কোমল পাব আপোনালোকে চুই নিজেই ভাল পাব এইখিনি আপোনালোকে ট্ৰাই কৰিব পাৰে এবিধ বস্তু আপোনালোকে চুলিৰ সমস্যাৰ বাবে ব্যৱহাৰ কৰিব পাৰে সেইবিধ হ'ল জবা ফুলে চুলি খুব মিহি কৰে আৰু চুলি গজাতো সহায় কৰে জবা ফুল আৰু জবা ফুলৰ পাতখিনি ছিঙি আনিব তাৰপিছত ধুনীয়াকৈ ধুই ল'ব তাৰপিছত আপোনালোকে পিচি ল'ব সেইখিনি পিচি পেলাই তেলৰ লগত গৰম কৰি আপোনালোকে অকণমান উতলাই ল'ব উতলাই পেলাই চুলি গুৰিখিনিত খুব ধুনীয়াকৈ মানে আঙুলিৰে মালিচ কৰি দিব মালিচ কৰাৰ পিছত এঘণ্টামান আপোনালোকে তেনেকৈ ৰাখি দিব ৰখাৰ পিছত ধুনীয়াকৈ চেম্পু আপোনালোকে ৰেগুলাৰ যি চেম্পু ইউজ কৰে সেইখিনি ইউজ কৰি পেলাই আপোনালোকে ধুই দিব তাৰপিছত চাব ৰিজাল্টটো কেনেকুৱা হয় মোক কমেণ্ট কৰি নিশ্চয় জনাব আপোনালোকে আগতে মানুহে আৰু এবিধ বস্তু ব্যৱহাৰ কৰিছিল কি বাৰু জানেনে সেইটো মণিচালৰ গুটি আকৌ উফিৰ বাবে একদম উত্তম দেই এই মণিচালৰ গুটি আপোনালোকে প্ৰয়োগ কৰিব পাৰে ই চেম্পুৰ দৰে কাম কৰে মণিচালৰ গুটিটো উতলা পানীত তিয়াই থ'বচোন তিওৱাৰ পিছত আপোনালোকে চাব ই ফেন ওলায় ফেন ওলোৱাৰ পিছত সেই পানীখিনি আপোনালোকে মূৰটো ধুই দিব আৰু চেম্পুৰ দৰে কাম কৰে মানে সি আপোনালোকে মূৰটো ধুই চাব ই একদম উফিৰ সমস্যা আপোনালোকক দূৰ কৰি দিব আৰু চুলিৰ উজ্জ্বলতাও বৃদ্ধি কৰে মণিচালৰ গুটি সানিলে সেইবাবে আপোনালোকে এইকেইটা ব্যৱহাৰ কৰিব পাৰে মণিচালৰ গুটিয়ে আকৌ ওকণিৰ সমস্যাও দূৰ কৰে হয়তো কিছুমানৰ মূৰত ওকণি থাকিব পাৰে নহয়নে এই ওকণি থকা লোকসকলেও মণিচালৰ গুটি ব্যৱহাৰ কৰিব পাৰে মণিচালৰ গুটিক ইংৰাজীত চিকাকাই বুলি কোৱা হয় যিসকলে নাজানে সেইসকলক কৈ দিছোঁ মই এই মণিচালৰ গুটি আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাবচোন খুব ধুনীয়া ৰিজাল্ট পাব আপোনালোকে চুলিৰ এইসমূহ যত্ন লোৱাৰ উপৰিও যিসকল লোক এই সমস্যাত ভুগি থাকে চুলিৰ তেওঁলোকৰ বাবে সুষম আহাৰ আৰু সুনিদ্ৰাৰ অতিকৈ প্ৰয়োজন আৰু ইয়াৰ পিছতো যদি আপোনালোকে সুফল নাপায় তেন্তে আপোনালোকে পলম নকৰি ডক্টৰৰ পৰামৰ্শ লওক আৰু তেতিয়া আপোনালোকক ডক্টৰে মেডিচিন দিব আৰু ডক্টৰৰ পৰামৰ্শ লোৱাৰ আগতে আপোনালোকে এইসমূহ ঘৰুৱা উপায় অৱলম্বন কৰি চাব পাৰে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ এইসমূহ কথা নজনা লোকসকল মোৰ ভিডিঅ'টোৰ পৰা অকণমান হ'লেও উপকৃত হ'ব বুলি মই ভাবোঁ সেইবাবে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ শুভৰাত্ৰি